মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভাল। আৰু আজি ইউনিফৰ্মত শ্বুট কৰিছোঁ যিহেতু গম পাইছোঁ চাগে। আজি মোৰ কলেজৰ প্ৰথমটো দিন আৰু ধাৰাসাৰ বৰষুণ। এইফালে চাওক ধাৰাসাৰ বৰষুণ দি আছে, কিন্তু উপায় নাই, প্ৰথমটো দিন যিহেতু আজি যাম বুলি লৈছোঁ। মোৰ মানে যোৱাটো লেট হৈছে কাৰণ মোৰ ইউনিফৰ্মটো দিয়া লেট হ'ল। আৰু আজি এটা মোৰ বাবে বহুত বেছি স্পেচিয়েল ডে, বিশেষ দিন, কাৰণ আজি মই পুৰণা কলেজখনলৈ মাতিছে আমাক। সম্বৰ্ধনা সভা আছে বোলে, গতিকে সম্বৰ্ধনা জনাম বুলি কৈছে। মোৰ বাবে বহুত বিশেষ দিন, গতিকে মই ভিডিঅ'টো কৰিম বুলি ভাবিছোঁ। কণ্টিনিউ কৰিম, আপোনালোকে শেষলৈকে চাই থাকিব। নাই অহা, এনেও নাই অহা। অঁ মা মজাক আছে দেই। আমি গোটেইকেইজনী এবাৰ উঠিলোঁ বেগ কেইটা। হাই এভৰিবডি। তোমালোকে কাইলৈ এবাৰ ছোৱালী কনফাৰ্ম কৰাই দিয়ে যাবা কাইলৈ কৰি তোমালোকে হ'ব পাৰে, প্ৰেক্টিছ এবাৰ হ'ব পাৰে। তেতিয়ালৈ তোমাক মাতে হৈ পাৰি বাবে এইফালে আমি তিনিজনী কি হ'ল, আমাক বহিব দিছে নি? মোকে উঠাই নিদিলা। ভিডিঅ' আমাক বহি দিব দিছে। উপস্থিত হ'ল কলেজত ধুনীয়াকৈ আসন গ্ৰহণ কৰিছে আৰু বাকী সম্বৰ্ধনা জনাইছে। দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয় শিক্ষা, দ্বাদশ শ্ৰেণীৰ পাছত উচ্চ শিক্ষা। আৰু উচ্চ শিক্ষা বুলি ক'লে মহাবিদ্যালয়, বিশ্ববিদ্যালয় দুয়োটাই। এতিয়া এতেকে আমি বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নতকৰণৰ এটা অভিযান আৰম্ভ কৰিছোঁ। এই অভিযানত আমি প্ৰায় 2000 বিদ্যালয় পুৰণা ঘৰ ভাঙি নতুন ডাঙৰ ধুনীয়া আহল বহল আধুনিক বিজ্ঞানসন্মত সকলো সুবিধা থকা এনেকুৱা বিদ্যালয়গৃহ আমি নিৰ্মাণ কৰাৰ ফালে আমি আগবাঢ়ো। একেদিনাই 2000 আমি বনাব নোৱাৰোঁ। মাছখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, চিচিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নলবাৰী নিৰ্মাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খনলৈ কেইখনমানত 7 কোটি টকা আৰু কেইখনমানত 8 কোটি টকাকৈ নতুন বিল্ডিং বনোৱাৰ আমি পৰিকল্পনা আৰম্ভ কৰিছোঁ। আজি মই ধেমাজি জ্যেষ্ঠ বালিকা বিদ্যালয় আহি থাকোঁতে আগতো আহিছোঁ, আহোঁতেও মোৰ একো সদায় নুশুনো। অসমৰ চৰকাৰী বিদ্যালয়ত শিক্ষাদান বেয়া, ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে ইত্যাদি ঢেৰ বাতৰি ওলাইছে। কিন্তু সত্যটো কি? সত্যটো হ'ল অসমৰ চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। বিশেষকৈ ক্লাছ 11-12ত আগৰ তুলনাত এই বছৰ 17,000 অধিক ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী হায়াৰ ছেকেণ্ডেৰী, ছিনিয়ৰ ছেকেণ্ডেৰীত নাম ভৰ্তি কৰিছে। আগতে আমি নৰ্থ BA, এতিয়া আমি আৰ্টছ, ছায়েন্স, কমাৰ্চ বুলি ভাগ ভাগ কৰি গৈছোঁ। লাহে লাহে 2-3 বছৰৰ পাছত এটা ব্যৱস্থা আহিব, আৰ্টছ, ছায়েন্স, কমাৰ্চ নাথাকে। ছাত্ৰ ছাত্ৰীয়ে যদি ভাবে যে মই ইকনমিক্স আৰু একাউণ্টেঞ্চি পঢ়ি, অৰ্থাৎ মই কমাৰ্চৰ ছাবজেক্টটো ল'ম, আৰ্টছৰ ছাবজেক্টটো ল'ম, লগত মই ফিজিক্স পঢ়িম, তেনেকৈও পঢ়িব পাৰি। কোনোবাই কৈছে যে মই নহয়, মই ডাক্তৰী লাইনতে যাম, তেওঁ ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি পঢ়িম। বোলে মই ইঞ্জিনিয়াৰিং লাইনত যাম, তেওঁ ফিজিক্স, কেমিষ্ট্ৰি, মেথমেটিক্সেই ল'ম। কিন্তু বোলে নহয়, এইটো নহ'লে মই আৰ্টছৰ ছাবজেক্ট এটা খুলি থওঁ, গতিকে মই ফিজিক্স, কেমিষ্ট্ৰি আৰু ইকনমিক্স পঢ়িম।
ফিজিক্স কেমিষ্ট্ৰি ইকনমিক্স পঢ়িম সেই ৰাস্তাবোৰ খোলা থাকে এই পৰিৱৰ্তনৰ মাজেদি আমি গৈ আছো 17,000 ছাত্ৰ ছাত্ৰী আমাৰ বাঢ়িছে চৰকাৰী বিদ্যালয় আৰু এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে এতিয়া আমিবোৰ আহি অলপ কমন ৰুমত জিৰণি লৈছোঁ ধুনীয়াকৈ এয়া এইকেইজনী চাই লওক আৰু দূৰৰ পৰা নোৱাৰি আৰু খাই দে তই এবাৰ এতিয়া সম্বৰ্ধনা লৈ মেলি জাষ্ট ঘৰলৈ বুলি উভতিছোঁ আৰু দেই ইমান গৰম ৰাতিপুৱা 8টা বজাত যোৱা এতিয়া আৰু 3টা বাজি গ'ল পাই